নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি মই যাবলৈ ওলাইছোঁ আমাৰ ওচৰৰে গাঁও এখনত টেনিছ বল মেটচ আছে, য'ত ডিম্বুদা, বেতালদা আৰু নিপুদা আহিব। বলক তেন্তে যাওঁ। এয়া মই আহি গ'লোঁ খেলপথাৰৰ মাজত। খেলা হৈ আছে। তো ডিম্বুদা আহিবলৈ অলপ দেৰি হ'ব, তো আমি অলপ খেল উপভোগ কৰোঁ, আহক।
এইফালে ফিল্ডিং কৰি আছিলে বলিংটো দেখা পোৱা নাই মই এলবি থাকবই না ছয় বা আছা আৰু তাতে দিব দে আৰু তাতে দে ও পাল্লা হয় না কোচিং তো মারবা এটো পাল্লা হয় না মারদু না মারা না পাল্লা পাল্লা তুমি আবার এবার কোনা মাথা গরম হয়ে গেছে মাথা গরম হয়ে গেছে দুনিয়ার পয়সা মাখালে আচ্ছা ডাবল হিট লাগা আর কিলার দেওগা তো বলতো কত পিপি দিলু দে গিলিয়া তো দেবা कैसे না করুন না ই হে আমার বর্তমান লিও লুসলু আজদার মে কিতাবের বেলা বসে বিল্ডিং আর ও বসু মনে কাই না ডিম্পুদা আহি পালে আমাৰ আগত ডিম্পুদা এয়া গাড়ী লৈ আহিছে এতিয়াও তিনিখন খেল বাকী আছে ভাৰতবিলাক 3 দিন ধৰি আমি অনুষ্ঠিত কৰা খেলখনত বই 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 ডিম্পুদা খেলপথাৰত প্ৰৱেশ কৰিছে আৰু কিছুমান ইউটিউবাৰ আছে যি ব্লগ বনাই আছে গোটেইবোৰ মানুহবিলাক খেলপথাৰত নামি আহিছে ডিম্পুদাক চাবলৈ লগতে বেতালদা আৰু নিপুদা আহি পালে তেখেতসকলকো চাবলৈ গোটেই মানুহবিলাকে তাপৰা লগাইছে আমাৰ অনুষ্ঠান উপভোগ কৰে এইটো আমাৰ বিশেষ শুভকামনা মাননীয় অনুষ্ঠানৰ বস্তু দিয়া এখনি এতিয়া তেখেতসকলৰ বাবে এতিয়া সম্পাদনা অনুষ্ঠান আয়োজন কৰা হৈছে তো বলক খেলপথাৰৰ মাজলৈ তাত তেখেতসকলক সম্পাদনা জনাব সকলোকে ৰিকুৱেষ্ট কৰিছোঁ সকলোৱে যাতে বহি দিয়ে সকলোৱে আমাৰ দৰ্শকক বা আমাৰ খেলুৱৈসকল সকলোৱে যাতে বহি দিয়ে অলপ আমাৰ সকলোকে চোৱাৰ সুযোগ দিয়া হৈছিল আমাৰ জনপ্ৰিয় অভিনেতাসকলক আমি দেখা পাম লগতে আমাৰ যুৱগৰাকী ইমানটো হিচাপত দৰ্শক আমি দেখা পাই আছোঁ গতিকে তেওঁলোকৰ সকলোৱে বহি দিয়ে অলপ এনেকৈ মই অলপ ডিম্পুদাৰ লগত কথা উঠি ল'লোঁ ডিম্পুদাই বাইদেউহঁতৰ আৰু খুৰীহঁতৰ মাজত গৈ পেলাই ব্লগ বনাই আছে আগুৱাই থাকিব পাৰোঁ খেলৰ জৰিয়তে আমি এখন সমাজত ভাতৃ ডিম্পুদা ফটো উঠিবলৈ গৈছে Requesting backup. Come up for it.
আজি পলাকবাৰী আহিলো মজা লাগিল আপোনালোকে আহিব ডিম্পুদা যাবলৈ ওলাল আৰু তো মই ব্লগটো ইমানতে সামৰিছোঁ আৰু থেংক ইউ ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু লাইক কমেণ্ট কৰিবা